এখন মোৰ হাসপাতাল হয় হাসপাতাল আৰু বাবাই তোমাৰ গেৰেজ বুলি কৈ মোৰ ইঞ্জিন ডাউন কৰি দিবি গেৰেজ বুলি কৈ মোৰ ইঞ্জিন ডাউন কৰি দিবি মোৰ গাড়ীখন গেৰেজ বুলি কৈ মোৰ ইঞ্জিন ডাউন দি দিবি মোৰ গাড়ীখন সদ্যহতে আইচিইউত আছে ইতিমধ্যে দুটা অপাৰেশ্যন হৈ গ'ল বৰ বিশেষ কাম বৰ বিশেষ কাইলৈ আৰু এটা নতুন অপাৰেশ্যন আৰম্ভ কৰিম তাৰপিছত যদি কাম নিদিয়ে যেন নি পেলাই সেই গাঁত খানি পুতি থৈ দিব কথা নহয়হে চোৰৰ কথা চোৰৰ ঘৰত যদি পুলিচ যাব পাৰে পুলিচৰ ঘৰত কিয় চোৰ আহিব নোৱাৰে দুবাৰ চুৰ হৈছিল আপোনাৰ দুবাৰ নহয় তিনিবাৰ এবাৰ মোৰ ঘৈণীজনীকো চুৰ কৰি নিছিল নহয় এবাৰ মোৰ ঘৈণীজনীকো চুৰ কৰি নিছিল গাহৰি পোৱালি হিয়াৰৰ পোৱালি হৈ কোন গাহৰি পোৱালি হিয়াৰৰ পোৱালি হৈ মোৰ হাঁহৰ পোৱালি চুৰ কৰি নিবলৈ আহিছ আমাৰ ঘৰত চোৰ সোমাইছে বাচন বৰ্তন সকলো চফা কপাল ভাল মোৰ পুলিচৰ ড্ৰেছো নিনিলে নহলে মানি বেগত টকা খুচুৰা পইচা গোটেইকেইটা লৈ গ'লে খুচুৰা পইচা গোটেইকেইটা লৈ গ'লে নিছে চব নিছে মোৰ দৰমহাৰ এটা টকাও নাই পকেট একেবাৰে খালী কৰি দিলে গভাইট চোৰৰ ডকাইত পোৱালি চুৰ হৈ পুলিচৰ ঘৰত চুৰ কৰিবলৈ তহঁতে লাজ নাপাৱ তহঁতৰ কিবা মান ইজ্জত আছে নে